নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জিতে আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোত। এই চেনেলত এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভাল পাব। বহুতখিনি ভুল হ'ব পাৰে, সেই ভুলসমূহ দেখাই দিলে মই পিছৰ পৰ্যায়ত ভিডিঅ'খিনি আৰু ভাল কৰিব পাৰিম। আপোনালোকৰ মৰম আৰু সহায় সহযোগিতা মোক সদায় প্ৰয়োজন। এই ভিডিঅ'টোত আপোনালোকক দেখাবৰ চেষ্টা কৰিম ঐতিহ্যমণ্ডিত নাহৰতি থান। ককাই একদম চেতিয়াই দিছে, চব আহি গৈছে। বাহ, ফাইনেলি আহি পালোঁ আমি নাহৰতি থানত। ইয়াতে বহুতে হয়তো জানে, যিসকলে নাজানে তেখেতসকলৰ কাৰণে কৈছোঁ। থানখন আছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পৰা 5-6 কিলোমিটাৰ লগত। আহিব পাৰে ইয়াতে এটা সুন্দৰ পৰিৱেশ। আৰু থানখনৰ বিহপুৰীয়া টাউনৰ ফালেদি আহিলেও আপোনালোকে পাব, তাতে গেট আছে, নিশ্চয় ধুনীয়াকৈ আহিব পাৰিব। এটা সুন্দৰ পৰিৱেশ, গোটেইটো দেখাম আৰু মই যিখিনি জানো আপোনালোকক সেইখিনি ক'বলৈ চেষ্টা কৰিম। আৰু যদি ইয়াতে কাৰোবাক লগ পাওঁ তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া যথেষ্ট সংখ্যক বান্দৰ আছে। আগতে আৰু আছিলে, বহুত আছিলে, কিন্তু এতিয়া যথেষ্ট কমিলে। এতিয়া কাষৰ গাঁওবোৰলৈ চব গুচি গৈছে, কিন্তু হ'লেও যথেষ্ট সংখ্যক আছে। প্ৰথমতে ভয় এটা খাইছিলোঁ বাৰু, যেতিয়া বিস্কুট লৈ আহিছিলোঁ মই সিহঁতক চবকে দিওঁ বুলি। যেতিয়া বাইকখন আহি ৰখাইছোঁ, তেতিয়াই বান্দৰ এটাই মোৰ পৰা থাপ মাৰি লৈ গুচি গ'ল। তেতিয়া ভয় লাগি আছে যাতে মোবাইলটো লৈ নাযায়। নাহৰতি থানখনৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমে জানিব লাগিব শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বিষয়ে। তেখেত আছিল শ্ৰীমন্ত শংকৰদেৱৰ খুৰাকৰ জীয়েকৰ পুত্ৰ। তেখেতৰ কিন্তু জন্ম হৈছিলে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বিষ্ণু কালিকুঞ্চি নামৰ গাঁওখনতে। পিছলৈ তেখেতে ইয়াতে সত্ৰখন স্থাপন কৰিছিলে, ইয়ালৈ স্থানান্তৰিত কৰিছিলে। তাৰো বহুতো কাহিনী আছে। তাৰ ভিতৰত আছিলে সেই সময়ত তেখেতে যেতিয়া সকলো ধৰ্ম শিক্ষা লৈ পেলাই তাতে শিক্ষা গ্ৰহণ কৰিছিলে, শিক্ষা গ্ৰহণ কৰি তাতে তেওঁ নামঘৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰ মনোনিৱেশ কৰিছিলে। কিন্তু সেই সময়ত সেই অঞ্চলটোত দফলাসকলৰ বহুত উপদ্ৰৱ আছিলে, সেয়েহে পিছলৈ তাতে কৰিব নোৱাৰি ইয়ালৈ স্থানান্তৰ কৰিছিলে। ইয়াতে তেখেতৰ লগতে শ্ৰী শ্ৰী যদুমণি দেৱৰো সমাধিস্থল আছে। অনিৰুদ্ধ দেৱৰ নামটো কিন্তু তেখেতে আৰ্জি লৈ আহে। তেখেতৰ পিতৃপ্ৰদত্ত মানে আচল নামটো আছিলে কিন্তু হৰকণ্ঠগিৰিহে। আৰু তেখেতে সাহিত্য চৰ্চা সংস্কৃতত যি পাণ্ডিত্য লাভ কৰিছিলে, সেইবাবেহে তেখেতৰ গুৰুৱে অনিৰুদ্ধ নামটো দিছিলে। আৰু এই থানখনৰ নাম যি নাহৰতি থান বুলিও কয়, ইয়াৰ লগতো এটা কথা জড়িত আছে যে তেখেতে যেতিয়া ইয়াতে আহিছিলে, আহি পেলাই তেখেতে 500ৰো অধিক নাহৰ পুলি ইয়াতে ৰোৱাইছিলে। নাহৰ, চব নাহৰৰ গছ এইবোৰ। আৰু এই নাহৰ লগতে তেখেতে এটা পুখুৰী খন্দাইছিলে। এতিয়া পুখুৰীটো দেখাইছোঁ।
ধন্যবাদ। আজিলে ভিডিঅ'টো ইমানেই আছিলে। যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, প্লাছ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ।